নমস্কাৰ, তিতাবৰ লাইভলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তিতাবৰৰ প্ৰাক্তন আছু আৰু কেইবাটাও দল সংগঠন আৰু ৰাইজৰ সহযোগত গৰু বিহুৰ দিনা উলহ মালহেৰে ইংৰাজী নৱবৰ্ষৰ দৰে অসমীয়া নৱবৰ্ষৰো উলহ মালহেৰে পালন কৰে। সেই অনুষ্ঠানত কেইবাজনো সমাজকৰ্মী আৰু কেইবাটাও বিহু দল আৰু কেইবাজনো গায়ক গায়িকা উপস্থিত থাকে। কেইবাগৰাকীও কণ্ঠশিল্পীয়ে তাত অংশগ্ৰহণ কৰে আৰু সেই কণ্ঠশিল্পীসকল হৈছে সুবাসনা কলিতা, পৰী শইকীয়া, প্ৰজ্ঞানীল শইকীয়াকে ধৰি তিতাবৰৰ কেইবাগৰাকী শিল্পীয়ে সেই অনুষ্ঠানত সুন্দৰকৈ গীত পৰিৱেশন কৰে। উদ্যোক্তাসকলে কয় যে ইংৰাজী নৱবৰ্ষ যেনেধৰণে অসমবাসী ৰাইজে পালন কৰে তেনেধৰণে ৰঙালী বিহুটোৰ গৰু বিহুৰ দিনাখন পালন কৰিবলৈ অনুৰোধ জনায়। সেই অনুষ্ঠানভাগ ৰাতি 12 বজাত সমাপ্ত কৰে উদ্যোক্তাসকলে। আহক আমি সেই উদ্যোক্তাসকলৰ ভাষ্য শুনো। আমি আজি এটি চতুৰ্থ বৰ্ষ। আমাৰ উদ্দেশ্যটো এইটোৱেই যাতে আমাৰ কৃষ্টি সংস্কৃতি আমি সুন্দৰভাৱে জীয়াই ৰাখিব পাৰোঁ। ইয়াৰ উদ্দেশ্যটো এইটোৱেই, যিহেতু আমি 31 ডিচেম্বৰ দিনাখন নতুন বছৰক আদৰণি জনাওঁ, সকলোৱে উদ্বাউল হৈ থাকোঁ, কিন্তু অসমীয়া নতুন বছৰটোক কোনো আদৰণি জনোৱাৰ পদক্ষেপ গ্ৰহণ নকৰে। সেয়েহে আমি এক ব্যতিক্ৰমী চিন্তাৰে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু আমাৰ লক্ষ্য যাতে ভৱিষ্যত প্ৰজন্মটোক আমাৰ কৃষ্টি সংস্কৃতি সম্পৰ্কে জ্ঞাত কৰা, আমাৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে তেওঁলোকক জনোৱা আৰু আমাৰ কৃষ্টি সংস্কৃতি যাতে আগন্তুক দিনত অধিক জীপাল হৈ পৰে, আমাৰ সকলোৱে এই লক্ষ্য। আৰু যাতে আমাৰ কৃষ্টি সংস্কৃতি কোনো কাৰণত বিজতৰীয়া নহয়, সেয়েহে আমি সকলোৱে আৰু বছৰটো যাতে সকলোৰে কুশলে যায়, মংগল হয়, আমি সকলোৱে ইয়াত একত্ৰিত হৈ মিলিজুলি এই অনুষ্ঠানটো আয়োজন কৰোঁ। আৰু এই আপাহতে মই আপোনাৰ জৰিয়তে সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অসমীয়া নতুন বছৰ আদৰণি অনুষ্ঠান এই চিন্তা আজিৰ পৰা 3 বছৰ আগতেই আমি উপলব্ধি কৰিছিলোঁ। এই অনুষ্ঠানৰ এইবাৰ চতুৰ্থ বাৰ্ষিক। আমাৰ উপলব্ধি, আমাৰ চিন্তা, আমাৰ চেতনা হ'ল যে ইংৰাজী নৱবৰ্ষ বুলি ক'লে আমি 31 ডিচেম্বৰ দিনা উলহ মালহেৰে নিজকে বিলীন কৰি দিওঁ। কিন্তু মই বহাগ যেতিয়া আহে আমাৰ নিজৰ প্ৰাণৰ বুলি অভিহিত কৰে। বহাগ যেতিয়া আহে আমাৰ কোনো চেতনা নাই, আৰু তেনে চিন্তা চেতনাৰে আমি বহাগ আদৰণি অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু আমাৰ আশা যে এইখন আমাৰ অসম, এই বহাগ আমাৰ, আৰু এই বহাগক আগুৱাই নিয়াৰ দায়িত্ব আৰু সংকল্প অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিশ্চয় আছে। গতিকে আগন্তুক দিনত সমগ্ৰ অসমৰ ৰাইজে বহাগ আদৰণি অনুষ্ঠানৰ জৰিয়তে আমি প্ৰাণৰ বুলি অভিহিত কৰা এই বহাগ আদৰণি উৎসৱ যাতে আয়োজন কৰে, তাৰ প্ৰতি অসমবাসী ৰাইজৰ প্ৰতি আজি অনুষ্ঠানৰ জৰিয়তে গৌৰৱে তিতাবৰবাসীয়ে এই অসমীয়া নৱবৰ্ষক আজি 4 বছৰ সম্পূৰ্ণ কৰিছে। সঁচাকৈ ব্যক্তিক্ৰমী প্ৰচেষ্টা বুলিয়ে ক'ব লাগিব। আমি সকলোৱে জানো বহাগ এটা ঋতু নহয়, বহাগ মানে এটা সম্ভাৱনাপূৰ্ণ, এটা আশাপথ আৰু এটা নতুন প্ৰেৰণা। আৰু এই প্ৰেৰণা আজি ইতিমধ্যে আমাৰ 12টা বজাৰ লগে লগে, ইয়াত মহেন্দ্ৰখনৰ 12টা বজাৰ লগে লগে ইতিমধ্যে হৈ পৰিছে। আমি ইতিমধ্যে কৈছোঁ বহাগে নতুন শিক্ষা দিয়ে, নতুন আৰ্হি দিয়ে, বহাগে আমাৰ নতুন সপোন দিয়ে। যেনেকৈ ফাগুন চ'তৰ যি ধূলিয়সী পৰিৱেশে আমাক প্ৰদূষিত কৰে, ঠিক সেই সময়তে এজাক পচন্দ বৰষুণে অমৃত হিচাপে আহি আমাক এই গছে ফুলে জাতিষ্কাৰ কৰি তোলে। আৰু তেনেকুৱা এটা পৰিৱেশত সঁচাকৈ আমি গৌৰৱান্বিত কৰোঁ। কাৰণ আমি অসমত এটাই জাতি জন্ম লওঁ, অসম নামৰ মাজনী গৰ্ভত যিটো জাতি জন্ম হয় সেইটো হৈছে অসমীয়া জাতি।